আজি আকৌ বতৰটো অলপ ভাল কৰিছে পাই, ৰ'দটো ওলাইছে আৰু অলপকৈ। আমাৰ আকৌ এজনে আজি মাছ ধৰিবলৈ গৈছে নহয়, পায়নে নাপায়নে এতিয়া। মই আকৌ এতিয়া এই দুপৰীয়া ভাতকেইটা বনাবলৈ হ'লেই আৰু কিহেনো বনাওঁ জানো পাই। আজি মাছ ধৰিবলৈ আকৌ গৈছেহে, কেতিয়াবা পায়হি। মাছলৈতো আশা কৰি থাকিব নোৱাৰি নহয়, কি বনাওঁ জানো। বাৰীতে চাওঁগৈচোন, কিবা শাক পাচলিকে আজি বনাব লাগিব, বেলেগকৈ আৰু মাছ মাংস নাই নহয় এতিয়া। মই জিকা খেতিও কৰিছিলোঁ নহয় অলপকৈ, আৰু জিকা কেইটামান লাগি আছে। মাছ আনিলে মানে মাছৰ লগত খাবলৈ হ'ব আৰু পাই জিকাকেইটা। আমাৰ মায়ে আকৌ কৈছে বোলে সৰু মাছ খালে বোলে পাতত দিহে খাব লাগিব পাই। আৰু কচু আনিবলৈ কৈছে, সেই কচু বোলে কচু দাইলো খোৱা নাই বোলে, কচু দাইলহে খাওঁ খাওঁ লাগি আছে। সেয়া বজাৰলৈ গ'লে মানে আহিনীয়া কচু কেইটামানো আনিবলৈ ক'ব লাগিব আৰু। অ' মা, তুমি ইয়াত কি কৰি আছানো? ভাত বনালাই নেকি দুপৰীয়া ভাত? দেউতা আজি মাছ ধৰিবলৈ গৈছে নহয় ন, কেতিয়াকৈ বা আহিব? অঁ জানো পাই, মাছ পাইছেনে নাই পোৱানে। মই আকৌ এতিয়া ফোন চোন কৰা নাই, পানীত নামি থাকিলেনো ক'ত আৰু ক'ৰবাত ফোনটো ৰিচিভ কৰিবলৈ টাইম পাব, সেইটো কাৰণে কৰা নাই আৰু পাই। অঁ মা, আমি যে আমাৰ লগৰকেইজনী আমি যে ঢেকীয়াখোৱা নামঘৰলৈ যে যোৱা কথা আছিলে যে, সিহঁতি কৈছে বোলে পৰহিলৈ বোলে যাম বুলি কৈছে আকৌ। মোৰ ভাগৰ এই ব্লাউজটো অকণমান নহয় ঢিলা হ'ল, অকণমান টাইট কৰি দিবাচোন দেই। আৰু তহঁতিচোন দেওবাৰে যোৱা কথাহে আছিলে, বৰ আগবাঢ়িলি যে কেলৈ হয়? এই আমাৰ লগত যে স্মৃতি যে, সেই তাই বোলে ক'ৰবালৈ যাব বোলে, সেইটো কাৰণে আকৌ আগতীয়াকৈ যাবলগীয়া হৈছে। ইমান খৰখেদাকৈ ক'লে আকৌ, মোৰ আকৌ এইবোৰ এতিয়া ব্লাউজ চ্লাউজ ঠিকেই হোৱা নাই, তুমি সেই অকণমান টাইট কৰি দিবাচোন দেই। অঁ হ'ব বাৰু, মই কৰি দিম। কোনযোৰ পিন্ধি যাবি পিছে? উলিয়াই থবিচোন বাৰু। এই মা, মই উলিয়াই থৈছোঁ, মই মানে 3যোৰমান উলিয়াই থৈছোঁ দেই। তাৰপিছতে মই ভাবিছোঁ এই গামোচা চাদৰ মেখেলাযোৰ যে মোৰ আছে, মই সেইযোৰকে পিন্ধি যাম বুলি ভাবিছিলোঁ। এতিয়া আকৌ সেই ব্লাউজটোচোন ঢিলা ঢিলা হৈছে, সেইটো কাৰণে তুমি টাইট কৰি দিবাচোন বাৰু, মই পিন্ধি চাম কোনযোৰ ভাল লাগে সেইযোৰ পিন্ধিম আৰু। গোটেইকেইযোৰনো কেলৈ উলিয়াব লাগে, পিন্ধিবি আৰু কোনোবা এযোৰ। আৰু নামঘৰলৈহে যাবি, অকণমান আৰু বগা নিচিনা কাপোৰ পিন্ধিবলৈ ভাল হয় আৰু। সেই গামোচা মেখেলা চাদৰযোৰকে পিন্ধি যাবি নহ'লে। তাকে মই ভাবিছোঁ কি হয় এতিয়া, যিযোৰ ভাল দেখায় সেইযোৰকে পিন্ধিম আৰু। আমাৰ লগৰকেইজনীকো এতিয়া ফোনত আৰু মানে হোৱাটছএপত দিবলৈ ক'ম আৰু কেনেকুৱা কাপোৰ পিন্ধি যায়। তাৰপিছত আৰু ময়ো চাই লওঁ কেনেকুৱাযোৰ ভাল লাগে আকৌ। হ'ব বাৰু, তই কাপোৰযোৰ উলিয়াই থবিচোন বাৰু, মই ব্লাউজটো অকণমান টাইট কৰি দিম। মই আইতা দেখা নাই যে, কেনি গ'লনো? এই আইতাইৰে হেৰিহঁতৰ এইটো কি কয় চামেলি খুৰীহঁতৰ ঘৰলৈ গৈছে আকৌ। ঘৰত থাকি থাকি বোলে আমনি লাগে নহয়, সেইটো কাৰণে সিহঁতৰ ঘৰলৈকে গৈছে। সিহঁতৰ এই আইতাৰ লগত অকণমান কথা পাতিবলৈকে পঠিয়াই দিলোঁ আৰু। হেৰা, মই আহিলোঁ নহয় মাছ ধৰি। এই বৰালি মাছ এটা পালোঁ পাই, আৰু পাইছোঁ আৰু সৰু মাছ, সেইবোৰ বাহিৰতে থ'লোঁ মই আৰু। এই বৰালি মাছটো তোমালোকক দেখাম বুলি লৈ আহিছোঁ আৰু ভিতৰলৈ। ঔটেঙাও আনিছোঁ, এই বনাবাচোন, বৰ ধুনীয়াকৈ বনোৱা নহয় আকৌ তুমি, বনাবাচোন খাম আজি। অঁ ভালেই হ'ল পাই বৰালি মাছটো পালে, আমাৰ মায়েও আকৌ কৈ আছিলে নহয়। অঁ ঔটেঙাও আনিলে ন, ক'ত পালেনো ঔটেঙাটো? ভালেই কৰিলে পাই, ঔটেঙাৰ লগত মাছ বনাম আৰু আমাৰ মায়েও খাই ভাল পাব। এই ঔটেঙাই আমাৰ এই লগৰটো ঘৰতে আছিলে আকৌ, সিহঁতৰ ঘৰৰ পৰাই লৈ আহিলোঁ এটা। তাৰপিছত বোলো মাছৰ লগত বনাবলৈ বুলি লৈ আহিলোঁ আৰু। তাৰপিছত একে হেৰি নহয়, এই সৰু মাছখিনি বাচিবা আৰু বাহিৰতে থৈ দিছোঁ, শুকুৱাবা আৰু, শুকুৱাই খায়ো ভাল লাগে। অঁ মই বাচিম বাৰু লাহে ধীৰে, এই এতিয়া আকৌ সেই দুপৰীয়া ভাতটো বনাবলৈ হ'ল নহয়। মই বোলো কি বনাওঁ কি নবনাওঁ তাকে ভাবি আছিলোঁ, ভালেই হ'ল আৰু এইটো লৈ আহিলে পাই। এতিয়া ইয়াকে বনাম আৰু, এই সৰু মাছখিনি সেই লাহে ধীৰে বাচিম আৰু, মই ভাত পানীটো আগে বনাই মেলি চবকে খুৱাই লওঁ, তাৰপিছত এই সৰু মাছখিনি বাচিম আৰু। অঁ আপুনি এই গা চা ধুই আহিলে নি হয়? মই এই লগৰটোৰ ঘৰতে গা পা ধুই মেলি আহিছোঁ আৰু। এই আকৌ বোকাই চোকাই আহিবলৈ বেয়া লাগে যে, সেইটো কাৰণে সিহঁতৰ ঘৰতে বোলে সিয়ে ক'লে বোলে এই গাটো ধুই যায়, সেইটো কাৰণে সিহঁতৰ ঘৰতে ধুই মেলি আহিছোঁ আৰু। এইকেইটা লোৱাচোন ধৰা থৈ দিয়া, মই বাকী মাছখিনিও ভালকৈ থৈ দিওঁগৈ, আকৌ ক'ৰবাৰ পৰা মেকুৰী চেকুৰী আহিলে আকৌ লৈ যাবগৈ। মই এই মাছখিনিকে ভালকৈ থওঁগৈ দেই, তুমি আৰু লাহে ধীৰে বনোৱা, মাছটো কাটি দিম বাৰু মই, ৰ'বা। অঁ ঠিক আছে, আপুনি মাছখিনি ভালকৈ থৈ আহকগৈ, তাৰপৰা মোক এইটো কাটি দিয়ক, তাৰপৰা মই বনাওঁ আৰু লাহে ধীৰে। আইঐ মই এই চানেকি ঘৰৰ পৰা আহিলোঁ আকৌ, ৰাস্তাতে বৰষুণ দিলে হেৰৌ। এই অলপ আগলৈকে ৰ'দে দি আছিলে, এতিয়া বৰষুণত তিতিবলগীয়া হৈছে আৰু। মই সেইটো কাৰণে লমাই লমাই আহিছোঁ পাই, কেতিয়াকৈনো সোনকালে ঘৰটো পাওঁগৈ জানো। আইও ঠাণ্ডা লাগি গৈছেগৈ পাই দেহাটো, এনেই বুঢ়ী হৈছোঁ আৰু, ঠাণ্ডা ঠাণ্ডা লাগি গৈছেগৈ আৰু। পিছে ভালেই কৰিছে দেই, একদম মানে গৰমত মই থাকিব পৰা নাই নহয়, আজি এতিয়া বৰষুণ দি দিছে ন, ভালেই লাগিছে বাৰু। জ্বৰ হ'লেও হ'ব আৰু দে। আমাৰ আকৌ আজি জোঁৱাইহঁতে মাছ ধৰিবলৈ গৈছিলে নহয়, আহিলে নাই আকৌ এতিয়া। যেনেকুৱাহে বৰষুণ দিছে আৰু, এতিয়া যদি আৰু মাছ ধৰি আছে আৰু হৈছে আৰু, মাছ নাপায় আৰু, চব মাছ এই পানীতে উঠি যাবগৈ আৰু। যাওঁ পাই, মই সোনকালে যাওঁ, আহিলে নাই জানো পাই। আৰু ভোকো লাগিছে পাই মোৰ, সিহঁতৰ ঘৰত লাল চাহ এটোপা দিলে পকৰীৰ লগতে, খাই দিলোঁ আৰু, এতিয়া ভাতকেইটা খাওঁগৈ হ'ল যদি। আইতা তুমি বৰষুণত তিতি আছা ন, মায়ে আকৌ মোক আকৌ সেই তুমি বোলে আহিছানে নাই চাবলৈ, সেইটো কাৰণে মাতিবলৈ পঠিয়ালে। মই আহিলোঁ আৰু এতিয়া বৰষুণতে তিতিলোঁ পাই ৰাস্তাতে। আৰু মই বহুত দিন বৰষুণত তিতা নাই, ইমান ভাল লাগিছে তিতি। আৰু তোমাৰে দিব সোনকালে ব'ল ঘৰলৈ, জ্বৰ উঠিবলৈ হ'লে আৰু মোকে যাব পাৰিব পাই। এই আইতা একো নহয়, এই আজিহে মই তিতিবলৈ পাইছোঁ, কিবা ঘৰত থাকিলে মায়ে মোক তিতিবলৈ নিদিয়ে নহয়। ৰ'বা অকণমান তিতি লওঁ। আৰু তিতি থাকিব নালাগে আৰু, জ্বৰ উঠিবলৈ হ'লে আৰু চেচ হ'ব আৰু তহঁতৰ দেউতা আহিলে নে পিছে?
ঐ তা দেউতা অথনি আহিলে বৰ ডাঙৰ বৰালি মাছ এটা পালে মায়ে ঔটেঙাৰ লগত বনাই আছে হয় নি বল বল ঔটেঙাৰ লগত বনাই চাই মোৰ লোভৰ পানীয়ে পৰিলে বল 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 যা সোনকালে মোৰ ভোক লাগি আছে আৰু বেছিহে ভোক লাগিছে পাই এটা তুমিও বেয়া দেই হ'ব তেন্তে ব'লা